হেল্ল' বন্ধুসকল, মই বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই। চ' মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কথা এটা কৈ লওঁ। আজি 3 দিন হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাই, যিহেতু মই কামত যাওঁ। কামত যোৱাৰ লগতে মই সময় পোৱা নাযায়। চ' সেইটো কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। তাত কাম এটা কৰিব যোৱাৰ সময়ত মানে এইবিলাক কথা ভবাই নাযায়, ভিডিঅ' কেনেকৈ কি কৰিম। যিহেতু ডেলিভাৰী কাম কৰা যায় ন, ডেলিভাৰী কাম কৰাৰ লগতে গাড়ী নন ষ্টপ চলাই থাকিব লাগে, এঠাইৰ পৰা এঠাইৰ পাৰ্চেল দিব যাব লাগে। চ' সময় পোৱা নাই। আজি মই ভাবিলোঁ 3 দিন হ'ল যিহেতুকে ভিডিঅ' আপলোড কৰিব পৰা নাই, মই ভাবিলোঁ কিবা এটা বাৰ্তা দিওঁ, নিজৰ লগতে আপোনালোককো কিবা এটা বাৰ্তা দিওঁ। ত' মই ভিডিঅ'টো চেনেলটো খোলা 1 মাহ হৈ গ'ল। মই 1 মাহ পাছত মই ভিডিঅ'বিলাক লাহে লাহে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কেতিয়াবা মানে জোচটো নাইকিয়া হৈ যায়, ভিডিঅ' কেনেকৈ দিম, কি কথা, এইবিলাক চিন্তা হয় মানে। ভিউজ পামনে, লাইক পামনে, শ্বেয়াৰ পামনে, কোনোবাই ছাবস্ক্ৰাইব কৰিবনে চেনেলটো, তেনেকৈ মানে বহুত মানে অলপ হেৰি হৈ যাওঁ, মানে ডিপ্ৰেশ্যনতো পৰি যাওঁ, তেনেকুৱা নিচিনা মানে। আপোনালোকে সেইটো নাভাবিব যে ভিডিঅ' বনাই যে ভাল কণ্টেণ্ট লৈ পেলাই আপোনালোকে ভাল কণ্টেণ্ট থাম্বনেইল ভালকৈ দিব, ধুনীয়াকৈ বনাই যাওক, এদিন নহয় এদিন ছাকচেছ হ'বই মানে। ত' মই এতিয়া ট্ৰাই কৰিব বিচাৰিছোঁ, ময়ো মানে ভিডিঅ' জাষ্ট দি যাম, অলপ শিকিম লাগে, অলপ হেৰি হ'ব লাগে, ভিউজটো কম হ'ব কথা নাই, কিন্তু ভিডিঅ' বনাই যাম, সদায় ডেইলি বনাই যাম, কোনো কথা নাই মানে। ধুনীয়াকৈ স্পষ্টবাদী হিচাপে ধুনীয়াকৈ আপোনালোকেও বনাই যাওক, স্পষ্টকৈ ধুনীয়াকৈ। এদিন বন্ধুসকল, আমি যেতিয়া চেনেল খোলাৰ পাছত যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ, যেতিয়া কোনো লাইক শ্বেয়াৰ কমেণ্ট নাহে, তেতিয়া আমি বুজোঁ যে এই কাম নহ'ব আৰু আমাৰ এনেই খুলিলোঁ চেনেলটো, তেনেকুৱা নিচিনা ভাৱ এটা হয়। লাহে লাহে কিন্তু মানুহে কিন্তু এটা সৰু কামৰ পৰাহে ডাঙৰলৈ উপনীত হ'ব পাৰে। যেনেকৈ সৰু ভিউজ লৈ 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 পাছত আপোনালোকে মানে পাছত বেছি মানে মোৰ ভিউজ পাবগৈ। গতিকে ৰাইজে মানে আমাৰ অসমৰ ভাল ভাল কণ্টেণ্ট লৈ বনালে, ভালকৈ থাম্বনেইল দি বনালে ভিডিঅ' নিশ্চয় এদিন নহয় এদিন আপোনাৰ চাবই। যিকোনো মানুহ এজনৰ পৰা এজন এনেকৈ কৰি কৰি বহুতজনে মানে পাছত বিয়পি পৰিব। গতিকে ভালকৈ ভিডিঅ' বনাব লাগে। যিহেতু ময়ো বনাই আছোঁ ভিডিঅ', মোৰ ক্ষেত্ৰতো তেনেকুৱা। মই কি কৰোঁ, মই ভিডিঅ' যেতিয়া বনাইছোঁ মানে আচলতে আমি ভিডিঅ' বনালে কি কৰোঁ, লগৰবিলাকক শ্বেয়াৰ কৰিব দিওঁ বা লগৰবিলাকক ছাবস্ক্ৰাইব কৰিব দিওঁ। তেনেকুৱা ক্ষেত্ৰত আমি তেনেকৈ কৰোঁ। যেতিয়া মানে আৰু আমি সেইটো কৰোঁ মানে, তেতিয়া সেই লগৰকেইজনে যিকেইজনে ছাবস্ক্ৰাইব কৰিছে সেইকেইজনে নাচালেতো আমাৰ ভিউজটো নহ'বই ন। আমি মানে ভালকৈ সেইটো কাৰণে থাম্বনেইল, তাৰপিছত কি কয় কণ্টেণ্ট ভালকৈ মানে বনালে নিশ্চয় এদিন নহয় এদিন আমি ছাকচেছ হ'ব পাৰিম। গতিকে আমি কষ্ট কৰিব লাগে, যিকোনো কাম এটাত মানে হাৰ্ডৱৰ্ক কৰিবই লাগে, মানে হাৰ্ডৱৰ্ক কৰিলেহে মানে ছাকচেছ হ'ব পাৰি। সেইটো মোৰ মনত আৰু দৃঢ় বিশ্বাস যে সেইটো হয়, চিয়'ৰ এদিন নহয় এদিন মানে ছাকচেছ হ'ব। যিজন মানুহে হাৰ্ডৱৰ্ক কৰে ভাল এতিয়া যদি আপুনি কণ্টেণ্ট তাৰপিছত থাম্বনেইলটো ধুনীয়াকৈ বনাই আপুনি ধুনীয়াকৈ সহজ সৰলভাৱে ধুনীয়াকৈ মানে যদি অলপ স্মাৰ্ট হয়, কথাবিলাক স্মাৰ্ট আৰু ফিজিকেলি যিয়ে নহওক কথাবিলাক স্মাৰ্ট ধুনীয়াকৈ আপুনি যদি ভিডিঅ'বোৰ বনাই। মই থাম্বনেইলত এইটো কাৰণে দিছিলোঁ যে মানে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছতো মোৰ চেনেলটো ডিলিট হ'ল। মই এইটো কাৰণেহে দিছিলোঁ, মই চেনেল খোলা কিমান দিন হৈছে, মই ভিডিঅ' দিয়া কিমান দিন হৈছে, মোৰ 1 মিলিয়ন হ'বৰ কাৰণে। সেইটো নহয়, মই জাষ্ট এটা মানে থাম্বনেইলটো দি পেলাই এটা বুজাবৰ কাৰণেহে চেষ্টা কৰিছিলোঁ, মানে কেনেকুৱা কি আমি ভাগৰি পৰিব নালাগে, যিকোনো সৰু কাম এটাই কৰিব লাগে, মানে পাছলৈহে ডাঙৰলৈ মানে উপনীত হ'ব পাৰি। গতিকে সৰুৰ পৰাই আমি যাব লাগিব ভালকৈ, মানে সেইটো কাৰণে এতিয়াৰ পৰা মানে ভিডিঅ'বিলাক স্পষ্টকৈ ধুনীয়াকৈ বনাই গ'লে সৰু পৰাই তেনেকৈ ডাঙৰ হ'ব পাৰি। মানে পাছলৈ ভিউজটো ভালকৈ ল'ব পাৰিব ন। মানুহ যেতিয়া ভালকৈ চাব, মানুহ যেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব, তেতিয়াহে মানে ভিডিঅ'বিলাক চোৱা বেছি, মানে ভিউজটো বেছি হৈ যাব। গতিকে মানে সৰুৰ পৰা আৰম্ভ কৰিব লাগিব, এতিয়া মানে ভাগৰি পৰি লাভ নাই। গতিকে বন্ধুসকল, মই বহুত দিনৰ মূৰত এইটো কাৰণে ভিডিঅ' এটা বনালোঁ, মানে আপলোড দিব পৰা নাই, সময় পোৱা নাই। এতিয়াৰ পৰা আকৌ মই ৰেগুলাৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আপোনালোকে যিখিনিয়ে চাই আছে সেইখিনি ধুনীয়াকৈ আঁকোৱালি লয় যেন, তাৰ পৰা আৰু বেলেগে তেতিয়া তেনেকৈ পাই যাব, আপোনালোকৰ পৰাই বেলেগে পাই যাব, তেতিয়া মই আগবাঢ়িব পাৰিম। চ' বন্ধুসকল, যিকেইজনে চাই আছে ধন্যবাদ সকলোকে, সকলোৱে মৰম দি যাব। নিশ্চয় আগলৈ আপোনালোকক সঁহাৰি পায়, নিশ্চয় ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। অকল এতিয়া এইখিনিয়ে ক'ব লগা আছে মোৰ ভিডিঅ'টো এইটো কাৰণে। 3 দিন হ'ল যিহেতুকে মই ভিডিঅ'টো বনাইছিলোঁ, সৰুকৈ আপোনালোকলৈ বাৰ্তা এটা দিলোঁ, মোৰ নিজৰ কথা অলপো
আপোনালোকৰ লগত অৱগত কৰিলোঁ। চ' এইখিনিতে ৰাখোঁ। গুড নাইট।